ৰাজ্যখনত চলি থকা কা বিৰোধী আন্দোলনক মষিমূল কৰাৰ কাৰণে BJP আৰু ৰাভা আশ্ৰমক বাদ দি অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি হৈছে। সেইদৰে BJP বা ৰাভা আশ্ৰমৰ পোষ্ট ৰাজনীতিবিলাক ৰাজনীতি নহয় নেকি? নাই চাওক, যোৱা জানুৱাৰী মাহত 2019 চনৰ জানুৱাৰী মাহত ৰাজ্যসভাত তদাতদীয়াকৈ কছাৰীসকলৰ লগতে 5 জনকে জনজাতিকৰণ কৰিব বুলি এখন বিধেয়ক উত্থাপন কৰিছিল। আৰু যোৱা সংসদৰ সেই অধিৱেশনত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন তেওঁলোকে উত্থাপন কৰাৰ কথা আছিল। আৰু 6 জনগোষ্ঠী যাতে কেও বিৰোধী আন্দোলনত চামিল নহয়, কেও বিৰোধিতা নকৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যসভাই অতি কৌশলভাৱে 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো কৈছিল। আৰু একেদৰে শেহতীয়া ৰাজ্যসভাৰ লোকসভাৰ সংসদৰ অধিৱেশনত তেওঁলোকে কৌশল কৰি পেলাই তেওঁলোকে কছাৰীসকলক অবিভক্ত গোৱালপাৰা জিলাৰ ৰাজবংশীসকলক তেওঁলোকে কমতাপুৰ অট'নমাছ কাউন্সিল দিয়াৰ কথা কৈছে। তাৰ মানে কি যে আজি BTCৰ 2খন জিলা আৰু গোৱালপাৰা জিলাত এই ৰাভা সাহিত্য পৰিষদ পৰিচালিত হৈছে। যে এই 3খন জিলাক বাদ দি অকল বঙাইগাঁও আৰু ধুবুৰীৰ কছাৰীসকলক তেওঁলোকে স্বায়ত্তশাসন প্ৰদান কৰি কাৰ্যত সেই প্ৰস্তাৱিত কাউন্সিলৰ বাহিৰৰ কছাৰীসকলৰ যিটো অধিকাৰ তেওঁলোকৰ যুক্তিযুদ্ধতাক তেওঁলোকে নচ্ছা কৰিলে। তাৰমানে এইসকল অঞ্চলৰ কছাৰীসকলকে আজিৰ তাৰিখত সেই আন্দোলনত চামিল হোৱা নাছিল নেকি, সেই আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হোৱা নাছিল। তাৰমানে তেওঁলোকে আল্টিমেটলি KCৰ জৰিয়তে কছাৰীসকলক তেওঁলোকে ডিভিজন কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰে। তেওঁলোকে যাতে UTC গঠনৰ সপক্ষত আৰু KC গঠনৰ বিৰোধিতা নকৰে, UTC গঠনৰ সপক্ষত যাতে আমি থাকোঁ বা আমি কৌশল কৰি যাতে আমি বিৰোধিতা নকৰোঁ, কৌশল কৰি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ বিৰোধিতা নকৰোঁ, এনেকুৱা ধৰণৰ এক গভীৰ ষড়যন্ত্ৰ কৰি আচলতে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে UDC নামৰ এই শাসন পেপাৰটো জাপি ধৰিছে। আপোনালোকে জানে যে NDP আজি ৰাতিৰ ভিতৰতে আজি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'লে যে উত্তৰ পূৰ্বাঞ্চলৰ গৃহ বিভাগৰ যিটো মধ্যস্থকাৰী AB মাথুৰ আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰ লগত NDPৰ লগে সঘন যোগাযোগ আছিল। তেওঁলোকে এই আলোচনাত অহাৰ আগতেই তেওঁলোকে BTCৰ পৰিৱৰ্তে কি চুক্তি হ'ব তাৰ এটা পৰিকাঠামো তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰিছিল। আৰু সেই পৰিকাঠামোটো ফ্ৰেমৱৰ্ক সম্পূৰ্ণ হোৱাৰ পিছত আজি NDPৰ সকলো নেতা পালি নেতা আজি তেওঁলোকে ওলাই আহিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে। কাৰণ ইতিমধ্যে NDP কৈছে, আমি যিমান দূৰ জানো NDP কৈছে যে NACNৰ দৰে আলফাৰ দৰে আলোচনাৰ নামত দীৰ্ঘদিন ধৰি আমি চিজফায়াৰ কৰি থাকিব নোৱাৰোঁ, আমি যুদ্ধবিৰতি কৰিব নোৱাৰোঁ, অস্ত্ৰবিৰতি কৰিব নোৱাৰোঁ, যে আমি জংঘলত থাকিম যেতিয়ালৈকে আমাৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে বিবেচনা নকৰিব, যেতিয়ালৈকে আমাৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰীকৰণৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰোঁ, তেতিয়ালৈকে আমি মুক্ত আকাশৰ তলত বা আমি আলোচনাত ওলাই নাহোঁ। গতিকে এই গোটেই কথাটো আমাৰ মধ্যস্থকাৰী হিচাপে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু AB মাথুৰৰ লগত সঘন যোগাযোগ হৈছিল, NDPৰ লগত হৈছিল। আৰু যাৰ কাৰণে আজি আজীৱন কাৰাদণ্ড দিয়া আজি NDPৰ প্ৰধান আজি ৰঞ্জন দেৱবাৰীক আজি ন্যায়ালয়ে মুক্তি দিবলৈ বাধ্য হৈছে। ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আজি বিৰোধিতা কৰা নাই, আজি একেখন সংবিধানৰ আধাৰত আজি দিল্লীৰ সেইগৰাকী ধৰ্ষণকাৰীক আজি 4গৰাকী ব্যক্তিক ফাঁচি দিবলৈ গৈ আছে। আজি নিৰপৰাধী মানুহ বম দি উৰাই দিছিল, একেগৰাকী ব্যক্তিক আজি আলোচনাৰ নামত শান্তি চুক্তিৰ নামত আজি তেওঁক মুক্ত বিচৰণ বা আজি তেওঁক মানে জামিন প্ৰদান কৰি আজি এই গোটেই ন্যায় ব্যৱস্থাটো গণতান্ত্ৰিক সাংবিধানিক পৰিকাঠামোটোক আজি কেন্দ্ৰীয় চৰকাৰে কুঠাৰাঘাত কৰিছে। গতিকে এইটো দেখা গ'ল যে যিসকলে আজি উগ্ৰপন্থী হৈছে, যিসকলে হাতত বন্দুক বাৰুদ লৈছে, সেইসকলক ৰঙা দলিচা পাৰি আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আলোচনা নি তেওঁলোকৰ লগত শান্তি আলোচনা কৰিবলৈ গৈছে। কিন্তু আজি যিসকলে গণতান্ত্ৰিক প্ৰমূল্যবোধক সন্মান জনাই আন্দোলন কৰি আছে, আজি কছাৰীসকলে দীৰ্ঘদিনীয়া জনজাতিকৰণ কমতাপুৰৰ দাবীত আন্দোলন কৰিছে, কিন্তু এই দাবীটোক কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নাই। কিন্তু যিসকলে আজি সহস্ৰপন্থা গ্ৰহণ কৰিছে, NAC, আলফা, BLT সকলৰ লগত আলোচনা কৰি আজি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আজি কেন্দ্ৰীয় চৰকাৰে আগভাগ লৈছে। গতিকে আজি জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা BJP নেতৃত্বাধীন চৰকাৰখনে আজি BTC অঞ্চলৰ গৰিষ্ঠ অজনজাতি লোকসকলক আজি সাংবিধানিকভাৱে আজি নিষেধ কৰি পেলাই আজি ইয়াৰ শাসন ব্যৱস্থা জাপি দিব ওলাইছে। গতিকে ইয়াৰ আমি ঘোৰ বিৰোধী। আমি সেইকাৰণে কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যদি শুভবুদ্ধি উদয় হয় তেতিয়াহ'লে কছাৰীসকলে যি দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে, যি কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছে, এই দুটা দাবীক
আজি কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তিৰ আগৰ সমাধান কৰিব লাগে। বিটিচি অঞ্চল পশ্চাদমুখী সাংবিধানিক অধিকাৰ সুৰক্ষিত প্ৰদান কৰি তেওঁলোকৰ লগত আলোচনা কৰে, তেওঁলোকৰ শান্তি প্ৰতিষ্ঠা কৰে, তাত আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু পশ্চাদমুখীসকল আৰু আন জনগোষ্ঠীৰ মানুহৰ সাংবিধানিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু আন অধিকাৰবিলাক খৰ্ব কৰি আমাৰ ওপৰত পুনৰবাৰ বিটিচিৰ দৰে আৰু অতি শক্তিশালী ব্যৱস্থা জাপি দিব, তাক আমি কেতিয়াও সমৰ্থন নকৰোঁ, কেতিয়াও মানি ল'ব নোৱাৰোঁ। তাৰ কাৰণে এই অঞ্চলৰ মানুহে স্বতঃস্ফূৰ্তভাৱে যি ধৰণৰ আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিম। আৰু এইখিনিতে এটা কথা কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত আমি বড়োলেণ্ড বিৰোধিতা কৰিবৰ কাৰণে, বিটিচি চুক্তিক পুনৰীক্ষণ কৰিবৰ কাৰণে, বিটিচিৰ পৰা অনাবড়ো গাঁওবিলাক কৰ্তন কৰিবৰ কাৰণে, বিটিচি চুক্তি সংশোধন কৰিবৰ কাৰণে, ভংগ কৰিবৰ কাৰণে আমি স্বতঃস্ফূৰ্তভাৱে হীৰা হৰিণীক আমি নিৰ্বাচিত কৰিছিলোঁ। হীৰা হৰিণীৰ দায়িত্ব আছিল যে আজিৰ এই মুহূৰ্তত যে প্ৰস্তাৱিত যিটো মানে NDPৰ লগত যিটো আলোচনা বা তেওঁলোকৰ লগত যিটো শান্তি চুক্তি কৰিবলৈ গৈ এখন পৃথক বড়োলেণ্ড ৰাজ্য নতুবা বিটিচিক অধিক ক্ষমতাসম্পন্ন ব্যৱস্থা নতুবা UTC নামৰ শাসন ব্যৱস্থা দিবলৈ তাক তেওঁ দিল্লীৰ সংসদৰ মজিয়াত প্ৰতিবাদ কৰা, কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ ওচৰত এই কথাটো সবিস্তাৰে কোৱা। কিন্তু আজি কাৰ্যক্ষেত্ৰত হীৰা হৰিণীয়ে যি দায়িত্বৰে আজি আমি এই অঞ্চলৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলোঁ সেই দায়িত্ব পালনত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি তেওঁ মন মলকা মাৰিছে। আজি তেওঁ যি হীৰা হৰিণীয়ে বিটিচিৰ বিৰোধিতা কৰিছিল, বিটিচি নামানো বুলি কৈছে, সেই হীৰা হৰিণীয়ে আজি বিটিচি নিৰ্বাচনত জয়যুক্ত হৈ বিটিচি শাসন কৰাৰ কাৰণে তেওঁ আজি ৰাজনৈতিক দল গঠন কৰিছে। গতিকে হীৰা হৰিণীয়ে আজি বিটিচি অঞ্চলৰ অনাবড়ো ৰাইজক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে আৰু তেওঁ আজি UTC বা বড়োলেণ্ড আজি গঠনত তেওঁ সম্পূৰ্ণভাৱে মানে ব্যৰ্থ হৈছে। গতিকে তেওঁ সেই ব্যৰ্থতাৰ মূৰ পাতি লৈ হীৰা হৰিণীয়ে তাৎক্ষণিকভাৱে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিব লাগে। আজি যদি তেওঁ পদত্যাগ নকৰে তেতিয়াহ'লে বুজিম যে হীৰা হৰিণীয়ে অনাবৰৰ মানে জাতীয়তাবাদক লৈ অনাবৰৰ চেণ্টিমেণ্টত তেওঁ সাংসদ হৈ, তেওঁ মন্ত্ৰী হৈ, তেওঁ বিটিচি দখল কৰাৰ কাৰণেহে তেওঁৰ এক ৰণকৌশল আৰু এক কৌশল আছিল, সেই কথাটো যদি প্ৰমাণিত হ'ব। সেইকাৰণে কৈছোঁ যে হীৰা হৰিণীয়ে আজি বিটিচি অঞ্চলৰ অনাবড়ো ৰাইজক আজি প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত, আজি মানে ইয়াৰ সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণভাৱে মানে তেওঁ কি বুলি কয় বিফল হৈছে। গতিকে সেই বিফলতাৰ মূৰ পাতি লৈ সাংসদ হীৰা হৰিণীয়ে তাৎক্ষণিকভাৱে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিব লাগে।